Hello friends, welcome back to my YouTube channel. যেতিয়া আপুনি কৰবাত ফুৰিবলৈ যায় তেতিয়া ৰাস্তাৰ কাষত নিশ্চয় এনে ধৰণৰ কিছুমান পোষ্ট দেখিবলৈ পাইছে। একচুয়ালি এই পোষ্টসমূহ হয় কি আৰু বিভিন্ন ঠাইত এই পোষ্টসমূহৰ কালাৰ কিয় বেলেগ বেলেগ হয়, এই পোষ্টসমূহে কি ইন্ডিকেট কৰে, যদি আপুনিও এই বিষয়ে নাজানে তেনেহলে ভিডিওটো শেষলৈকে চাই থাকিব। আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিম এই পোষ্টসমূহ হয় কি, ভাৰতত কেই প্ৰকাৰৰ এনে ধৰণৰ বেলেগ বেলেগ ৰঙৰ পোষ্ট দেখিবলৈ পোৱা যায় আৰু এই পোষ্টসমূহে কি বুজায়। সো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এই পোষ্টসমূহক কোৱা হয় মাইলস্টোন। বৰ্তমান সময়ত গুগল মেপৰ সহায় লৈ আমি অতি সহজে বিভিন্ন ঠাইলৈ যাব পাৰোঁ, কিন্তু এতিয়াও বহু লোক আছে যিসকলে এই মাইলস্টোনৰ সহায় লৈ বিভিন্ন ঠাইলৈ যায় আৰু তেওঁলোকে এই মাইলস্টোনৰ সহায়তে বিভিন্ন ঠাইৰ বিষয়ে জানিবলৈ সক্ষম হয়। আপুনি যিটো ৰাস্তাৰে গতি কৰি আছে সেই ৰাস্তাটো নেশ্যনেল হাইৱে হয়নে, ষ্টেট হাইৱে হয়নে, চিটি হাইৱে হয়নে, বা ইয়াৰ পাছত আপুনি কোনখন গাঁও পাবগৈ বা কোনখন ডাঙৰ চহৰ পাবগৈ আৰু তালৈ দূৰত্ব কিমান, এই সকলোবোৰ কথা জানিব পাৰি এই মাইলস্টোনটোৰ সহায়ত। যদি আপোনালোকে কেতিয়াবা ভালদৰে লক্ষ্য কৰিছে তেতিয়া নিশ্চয় দেখিবলৈ পাইছে যে ঠাই বিশেষে এই মাইলস্টোনসমূহৰ ৰংসমূহ অৰ্থাৎ কালাৰসমূহ বেলেগ বেলেগ হয়। ভাৰতবৰ্ষত বিশেষকৈ 4 প্ৰকাৰৰ মাইলস্টোন দেখিবলৈ পোৱা যায়: য়েলো এণ্ড হোৱাইট ষ্ট্ৰিপ, গ্ৰীণ এণ্ড হোৱাইট ষ্ট্ৰিপ, ব্লু, ব্লেক এণ্ড হোৱাইট ষ্ট্ৰিপ, অৰেঞ্জ এণ্ড হোৱাইট ষ্ট্ৰিপ। নম্বৰ 1, হালধীয়া আৰু বগা ৰঙৰ মাইলস্টোন। হালধীয়া আৰু বগা ৰঙৰ মাইলস্টোনসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখিবলৈ পোৱা যায়। এনেধৰণৰ মাইলস্টোনসমূহে ৰাষ্ট্ৰীয় ৰাজমাৰ্গৰ সংকেত দিয়ে, অৰ্থাৎ আপুনি যেতিয়া নেশ্যনেল হাইৱেদি গৈ থাকে তেতিয়া আপুনি এনেধৰণৰ মাইলস্টোনসমূহ দেখিবলৈ পায়। নেশ্যনেল হাইৱে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰ্মাণ কৰা হয় আৰু ইয়াৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ। নম্বৰ 2, সেউজীয়া আৰু বগা ৰঙৰ মাইলস্টোন। আপুনি বিভিন্ন ঠাইত ফুৰিবলৈ যাওঁতে এনেধৰণৰ মাইলস্টোনসমূহ নিশ্চয় দেখিবলৈ পাইছে। এই মাইলস্টোনসমূহ ষ্টেট হাইৱেৰ কাষত দেখিবলৈ পোৱা যায়। যদি আপুনি নেক্সট টাইম ফুৰিবলৈ যাওঁতে ঘাইপথৰ কাষৰত এনেধৰণৰ মাইলস্টোন দেখিবলৈ পায় তেতিয়া আপুনি বুজি ল'ব যে আপুনি কোনো ষ্টেট হাইৱেৰ ওপৰেদি গৈ আছে, যিটো ঘাইপথে এখন ৰাজ্যক আন এখন ৰাজ্যৰ সৈতে সংযোগ কৰায়। এনেধৰণৰ ঘাইপথসমূহ ৰাজ্য চৰকাৰে নিৰ্মাণ কৰে আৰু ইয়াৰ সম্পূৰ্ণ চোৱা চিতাৰ কাম ৰাজ্য চৰকাৰৰ। নম্বৰ 3, নীলা আৰু কলা ৰঙৰ মাইলস্টোন। এনেধৰণৰ মাইলস্টোনসমূহ আপোনালোকে ডাঙৰ ডাঙৰ চহৰসমূহতে দেখিবলৈ পাব, যেনে দিল্লী, মুম্বাই, পুনে, শিলচৰ, ডিব্ৰুগড় এটচেট্ৰা। এনেধৰণৰ নীলা আৰু কলা ৰঙৰ মাইলস্টোনে এইটোৱে সংকেত দিয়ে যে আপুনি কোনো ডাঙৰ চহৰ বা জিলাৰ ভিতৰৰ ফালে গৈ আছে। এনেকুৱা ৰঙৰ মাইলস্টোন থকা ৰাস্তাসমূহ চহৰ প্ৰশাসনৰ আণ্ডাৰত থাকে আৰু নগৰপালিকাই এনেধৰণৰ ৰাস্তাসমূহ নিৰ্মাণ কৰে। নম্বৰ 4, কমলা ৰং আৰু বগা ৰং থকা মাইলস্টোন। আপুনি ক'ৰবাত গৈ আছে, সেই সময়ত আপোনাৰ গুগল মেপেও কাম কৰা নাই, আপুনি যাব লাগে চহৰৰ ফালে কিন্তু আপুনি কনফিউজড হৈ পৰিছে, তেনে সময়তো আপুনি ভয় কৰিবলগীয়া কোনো কথা নাই। ঘাইপথৰ সোঁ আৰু বাওঁ ফালে গাঁৱলৈ যোৱাৰ পথত এনেধৰণৰ মাইলস্টোনসমূহ দেখিবলৈ পোৱা যায়। যদি আপুনি পথৰ কাষত এনেধৰণৰ মাইলস্টোন দেখিবলৈ পায় তেনেহ'লে আপুনি নিশ্চিত হৈ পৰিব যে আপুনি কোনো গাঁৱৰ অভিমুখে গৈ আছে, অৰ্থাৎ আপুনি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত পথৰ ওপৰেদি গৈ আছে। যদি আপোনালোকৰ কোনোবাই জানে যে PMGSY ভাৰতত কোনজন প্ৰধানমন্ত্ৰীয়ে প্ৰথম আৰম্ভ কৰিছিল, তেওঁৰ নামটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিওটো ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব আৰু যদি আপুনি চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। So thank you so much everyone for watching this video.